Hello guys, welcome to my channel. আৰু এতিয়া মই ব্ৰেকফাষ্ট বনাই আছো আৰু ব্ৰেকফাষ্ট ৰেডি হৈ গল খাবৰ কাৰণে। তাৰ পিছত এতিয়া মই আকৌ দুপৰীয়াৰ কাৰণে ৰেডি কৰিলো। মাজৰখিনি ভিডিও নকৰিলো আৰু তাৰ পিছতে কিনি বেঙেনা আলু দি ফ্ৰাই কৰিম। তাৰ কাৰণে গোটেইখিনি ৰেডি কৰি লৈছো। লগতে মাছ দিম সৰু সৰু। আৰু আপোনালোকে চাই থাকক ভিডিওটো। আৰু মোৰ এয়া ৰেডি হৈ গল সব দুপৰীয়াৰ কাৰণে খাবলৈ। তাৰ পিছতে আমাৰ ইফালে বাহিৰত কাম কৰি আছে, ঘৰৰ খুঁটাৰ কাৰণে গাঁতবিলাক খান্দি আছে, আজি হৈ যাব। আৰু ইফালে ওলোকে ৰডৰ কাম কৰি আছে খুঁটাৰ। আৰু গাঁত খান্দাৰ কাম কমপ্লিট আমাৰ। আৰু আমাৰ এইখিনি কালিৰ কাৰণে ৰেডি কৰি ৰখা হৈছে। খালি আমাৰ অলপ দোৱা কৰাব আৰু ঘৰৰ খুঁটা পুতিব। আৰু মই ভিডিওটো নেক্সট দিন কণ্টিনিউ কৰিছোঁ। এই সকলো সাজু হৈছে, কাম বনত লাগি গৈছে। আৰু আজি আমাৰ খুঁটা পুতিব ঘৰৰ। তো এইটো যিহেতু আজি বহুত বিজি দিন হয়, সেইকাৰণে আজি মই ভিডিওটো নিজে কৰিব পৰা নাই। মই ভাইটিক দিছোঁ কৰিবলৈ। আৰু এয়া আমাৰ প্ৰথম যাত্ৰা খুঁটা হয় এইটো। আৰু এইটো ষ্টাৰ্ট হৈ গৈছে। আৰু সকলো অলপ অলপকৈ মছলা দিছে আৰু। সাজি ল'বলৈ যাকৈ সপোনৰ এই পৃথিৱী এখন, জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন। যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। আৰু এইবিলাক হৈ গ'ল। তাৰপিছত এইবোৰ পুতা কাম হৈছে। আৰু এইকেইদিন মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এই আমাৰ ট্ৰেক্টৰেৰে এইকেইটা গাঁতকেইটা যিকেইটা খান্দিছিলে সেইকেইটা পুতিছে আজি। চিনাকি কথা
তাৰ নেক্সট দিন আকৌ তেওঁলোকে নিজৰ কাম কৰিছে আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আৰু কণ্টিনিউ কৰিম এইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মৰম দিব যদি ভিডিঅ'বোৰ চাই ভাল পায় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ